সকলোকে নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যাব ওলাইছোঁ আমাৰ যিখন গাঁও তাত থকা এটা নামঘৰলৈকে, যিটো নামঘৰত যদি সঁচা মনেদি কিবা এটা খোজে সঁচা হৈ যায়, ভগৱান দি দিয়ে। তো বলক আজি খুজিব নাযাওঁ, আজি এনেই যাওঁ আৰু অলপ পূজা আছে মানে তাতে আজি। আৰু সেই নামঘৰটোৰ ৰিলেটেড বহুত পৌৰাণিক কথা আছে কিছুমান আগত মানুহে বিশ্বাস কৰিছিল। আৰু তাতে যিটো মানে মণিকূটৰ পৰা ঘোঁৰা ওলাই ৰাতি গোটেই গাঁওখনত ঘূৰে, হাতী ওলায়, বহুত মানুহে ইনফেক্ট দেখিছে বা শুনিছে কিবা এটা অলৌকিক শব্দ। চব এইবিলাক গোটেই বিশ্বাসৰ কথা। মানুহতো ভগৱান না মানুহতো পত্থৰ। আহি পালে খুৰাহঁতৰ ঘৰ এই বন্ধ হয়। গাড়ীখন থওঁ আৰু দেখাই আছোঁ নামঘৰটো। চ' আহি পালে খুৰাহঁতৰ ঘৰ, আৰু খুৰাহঁতৰ ঘৰৰ পৰা আহি পেলাই এতিয়া গৈ আছোঁ নামঘৰলৈকে। এইটোৱে বংশীগোপাল গোসাঁই ঘৰ। এয়া আহি সোমালে গোসাঁই ঘৰ। লাহে লাহে কৈছোঁ, এতিয়া ফাৰ্ষ্ট অফ অল ধুতিখন পিন্ধিব লাগিব। মই ধুতি পিন্ধি অহা নাই, ধুতিখন পিন্ধি আহোঁ যে পিছফালে। Om Banghi Gomal Vishwa Om Vishnuve Om Tat Vishnu Paramang Padang Vichande Surayadi Diva Chakshuratam Bhagavate। ডেইলি ব্লগ বুলি কোৱাৰ লগে লগে গাইজ আৰু ইমান ডেইলি কণ্টেণ্টটো নাপায় দিয়কচোন। এতিয়া মানে ধৰক আজিৰ পৰা ভাবিছোঁ ডেইলি কিবা নহয় কিবা এটা দি যাম। আৰু যদি কণ্টেণ্ট থাকিলে ভালটো থাকিল, যদি নাথাকে তথাপিও ডেইলি লাইফ হিচাপত দি যাম। ভিউজ আহিব নাহিব সেইবিলাক পিছৰ কথা, খালি চেনেলটো যাতে এটা মানে এটা নিয়মত যাতে মানে আপলোড হৈ থাকে টাইম টু টাইম, তো ভাবিছোঁ সেইটো কাৰণে। চ' এতিয়া ভিতৰত পূজা চলি আছে, বাহিৰত ওলাই আহিছোঁ, অলপমান আপোনাক দেখাইছোঁ। চাওক, এইটো হ'ল গোসাঁই ঘৰৰ মেইন ডাঙৰ মানে কি কয় সভাঘৰ। এইটো এখন মঞ্চ, এটা সভা, আৰু সেইটো মেইন গোসাঁই ঘৰ ইফালে। চ' নামঘৰৰ পৰা আহিলোঁ, পূজা চূজা খতম কৰি আহিলোঁ। আহি ৰাতি কালি আহি পাওঁতে লেট হৈ গ'ল। মন্দিৰৰ পৰা ওলাই আহোঁতে মানুহখিনি গোটেই বিদায় চিদায় দি অহালৈকে। তাৰপিছত আহি ধুনীয়াকৈ দাড়ি চাড়ি কাটি পেলাই আজি আহিছোঁ চান্দুবিত থকা নতুনকৈ খুলিছে এখন ৰিজৰ্ট, বাটাৰফ্লাই ৰিজৰ্ট বুলি। তাতে গৈ আছোঁ এতিয়া। আৰু তাত গৈ পেলাই তাত পৰিৱেশ কেনেকুৱা, কি ফেচিলিটি আছে, কি খানা আছে, গোটেইখিনি দেখাম ভালকৈ। মানে বহুতৰ মুখত শুনি আছোঁ ভাল, অলপ মিক্সড ৰিভিউ। চ' ভাবিছোঁ যাওঁ খানা চানাবিলাক মানে গৈ পেলাই টেষ্ট কৰি চাওঁ, আপোনালোকক দেখাই আছোঁ। তো বলক মোৰ লগত একেলগে আহক। তো মোৰ আঘাটি যিটো ৰাস্তা আছে সেইটোৰে গ'লে আমি চান্দুবিৰ মেইন পিকনিক স্পটটো পাম। কিন্তু আমি সেইটো ৰাস্তাতে নগৈ ইফালে লেফ্ট ছাইডে যিটো চিধা ৰাস্তা গৈছে সেই ৰাস্তাটোৰে আমি যাব লাগিব। মোটামুটি 4 কিলোমিটাৰ 4.5 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা বাটাৰফ্লাই ৰিজৰ্ট। চ' এইখনে বাটাৰফ্লাই ৰিজৰ্ট। বাটাৰফ্লাই না কাৰোবাৰ বিয়া ঘৰৰ নিচিনা এইটো লাগে। गजब बेइज्जती है। মোৰ পিছফালে যিকেইটা কটেজ দেখিছে এইবিলাক কটেজ যেন 2500 পৰা 3000 মান টকা লয়। আৰু সিফালৰ সেইটো যিটো ডাঙৰ কটেজটো আছে সেইটো 3000 বুলি কৈছে প্ৰাইচ। চ' আহিলে হয়তো অলপ চলপ কিবা কিবি কম চম হৈ যাব। চ' এইকেইটা কটেজ থাকিব পৰা ফেচিলিটি আছে। এইকেইটা ইয়াতে কেবিন, ইয়াতে লাঞ্চ কৰা কিবা কৰা আপোনাক গোটেই। ইফালে কেম্প 1700।
তো এয়াই আছিল বাটাৰফ্লাই চানডুবি বা বাটাৰফ্লাই ৰিজৰ্ট। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। থেংক ইউ, বাই বাই।